আমাক তেওঁলোকে ভয় ভাবুকি দিছে, আমাৰ গছ কাটিছে। গছ কটা মানে আমাৰ এজন ল'ৰাক সন্তানক কাটি দিয়া। এই কথাটো কিন্তু আমাৰ সহ্যৰ বাহিৰত হৈছে। আমাৰ মানুহে জংঘল কাটি বাগিচা গঢ় দিয়া বাগিচা, কোনোবা দুষ্কৃতিকাৰী আহি কিনে তেওঁলোকে বাগিচাৰ গছ কাটিব, আমাৰ মানুহে সহ্য কৰি নাথাকিব। এই কথাটো স্পষ্ট। আজি হেজেলবেং চাহ বাগিচাত আচলতে বাগিচাৰ গছ কটাক লৈ আৰু পাত চোৰক লৈ কিনে যোৱাকালি এটা ডাঙৰ ঘটনা সংঘটিত হ'ল। চাহ মজদুৰ সংঘৰ তৰফৰ পৰা প্ৰশাসনক তেওঁলোকে আপত্তি দৰ্শাইছিলে, কিন্তু আজি দেখিবলৈ পালোঁ যিসকল আচলতে দুখী তেওঁলোকে আহি কিনে ইয়াত বাগানৰ মেনেজমেণ্টক তেওঁলোকে ভয় ভাবুকি দিছে আৰু ইয়াত থ্ৰিটেনিং দিছে। তেওঁলোকে বাগিচা শেষ কৰি দিম বুলি বাগিচাৰ গছ কাটি দিছে। তেওঁলোকে ক'ত ইমান সাহস পালে যে আমাৰ বাগিচা, আমাৰ মানুহে জংঘল কাটি বাগিচা গঢ় দিয়া বাগিচা, কোনোবা দুষ্কৃতিকাৰী আহি কিনে তেওঁলোকে বাগিচাৰ গছ কাটিব, আমাৰ মানুহে সহ্য কৰি নাথাকিব। এই কথাটো স্পষ্ট। আজি আমি প্ৰশাসনক এটা কথা আপোনালোকৰ মাধ্যমৰ যোগেদি স্পষ্ট কৰি দিছোঁ যে আমাক নিৰাপত্তা আপোনালোকে কেতিয়া দিব? আমাক তেওঁলোকে ভয় ভাবুকি দিছে, আমাৰ গছ কাটিছে। গছ কটা মানে আমাৰ এজন ল'ৰাক সন্তানক কাটি দিয়া। এই কথাটো কিন্তু আমাৰ সহ্যৰ বাহিৰত হৈছে। আমি প্ৰশাসনক আজিৰ আপোনালোকৰ মাধ্যমৰ যোগেদি দাবী জনাইছোঁ যে ইয়াৰ ওপৰত এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অন্যথা চাহ জনজাতি ছাত্ৰ সন্থা, চাহ শ্ৰমিক ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে তেওঁলোকে প্ৰস্তুত হৈ আছে। আমি শান্ত সুস্থ, আমাৰ মানুহখিনি শান্ত সুস্থ, নিজৰ জীৱন জীৱিকাৰ কাৰণে তেওঁলোকে দিন ৰাত কষ্ট কৰি থাকে। তেওঁলোকক যোগাই নল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি। কোনোবাই কিবা কৰিছে আমাৰ ক'বলগীয়া নাই, কিন্তু আমাৰ বাগিচাত সোমাই কিনে আমাৰ মানুহক ভয় ভাবুকি দিব, আমাৰ ইয়াত প্ৰশাসনিক বিষয়াসকলক ভয় ভাবুকি দিব, এই কথাত কিন্তু আমি কোনো কাৰণত আমি সহ্য নকৰোঁ। এই কথাটো আপোনালোকক স্পষ্ট। আজি হেজেলবেং চাহ বাগিচাত আচলতে বাগিচাৰ গছ কটাক লৈ আৰু পাত চোৰক লৈ কিনে যোৱাকালি এটা ডাঙৰ ঘটনা সংঘটিত হ'ল। চাহ মজদুৰ সংঘৰ তৰফৰ পৰা প্ৰশাসনক তেওঁলোকে আপত্তি দৰ্শাইছিলে, কিন্তু আজি দেখিবলৈ পালোঁ যিসকল আচলতে দুখী তেওঁলোকে আহি কিনে ইয়াত বাগানৰ মেনেজমেণ্টক তেওঁলোকে ভয় ভাবুকি দিছে আৰু ইয়াত থ্ৰিটেনিং দিছে। তেওঁলোকে বাগিচা শেষ কৰি দিম বুলি বাগিচাৰ গছ কাটি দিছে। তেওঁলোকে ক'ত ইমান সাহস পালে যে আমাৰ বাগিচা, আমাৰ মানুহে জংঘল কাটি বাগিচা গঢ় দিয়া বাগিচা, কোনোবা দুষ্কৃতিকাৰী আহি কিনে তেওঁলোকে বাগিচাৰ গছ কাটিব, আমাৰ মানুহে সহ্য কৰি নাথাকিব। এই কথাটো স্পষ্ট। আজি আমি প্ৰশাসনক এটা কথা আপোনালোকৰ মাধ্যমৰ যোগেদি স্পষ্ট কৰি দিছোঁ যে আমাক নিৰাপত্তা আপোনালোকে কেতিয়া দিব? আমাক তেওঁলোকে ভয় ভাবুকি দিছে, আমাৰ গছ কাটিছে। গছ কটা মানে আমাৰ এজন ল'ৰাক সন্তানক কাটি দিয়া। এই কথাটো কিন্তু আমাৰ সহ্যৰ বাহিৰত হৈছে। আমি প্ৰশাসনক আজিৰ আপোনালোকৰ মাধ্যমৰ যোগেদি দাবী জনাইছোঁ যে ইয়াৰ ওপৰত এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অন্যথা চাহ জনজাতি ছাত্ৰ সন্থা, চাহ শ্ৰমিক ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে তেওঁলোকে প্ৰস্তুত হৈ আছে। আমি শান্ত সুস্থ, আমাৰ মানুহখিনি শান্ত সুস্থ, নিজৰ জীৱন জীৱিকাৰ কাৰণে তেওঁলোকে দিন ৰাত কষ্ট কৰি থাকে। তেওঁলোকক যোগাই নল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি। কোনোবাই কিবা কৰিছে আমাৰ ক'বলগীয়া নাই, কিন্তু আমাৰ বাগিচাত সোমাই কিনে আমাৰ মানুহক ভয় ভাবুকি দিব, আমাৰ ইয়াত প্ৰশাসনিক বিষয়াসকলক ভয় ভাবুকি দিব, এই কথাত কিন্তু আমি কোনো কাৰণত আমি সহ্য নকৰোঁ। এই কথাটো আপোনালোকক স্পষ্ট